Hello friends, মই তাপস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল টিপ্পনীলৈ। আজি আমি নদীৰ কথা পাতিম। বন্ধুসকল, আমি সকলোৱে জানো পৃথিৱীৰ 4/3% পানী। কিন্তু বন্ধুসকল আপোনালোকে জানেনে সেই 3% পানীৰ প্ৰায় 97% পানী সাগৰ মহাসাগৰত নিমখীয়া পানী ৰূপে বিলীন হৈ আছে, যিটো খোৱাৰ কাৰণে একেবাৰে উপযোগী নহয়। কিন্তু সেই বাকি 3% পানীৰ 2.4% পানী বিভিন্ন পৰ্বতমালাৰ আঁৰত বৰফৰ গ্লেচিয়াৰ্ছ হৈ পেলাই বিয়পি আছে আৰু মাত্ৰ 0.6% পানীহে নদ নদী জান জুৰি আৰু পুখুৰীৰ লগতে কুৱাত আমি খোৱাৰ কাৰণে উপযোগী হিচাপত বিলীন হৈ আছে। তো চাওক, খোৱা পানীৰ পৰিমাণ অৰ্থাৎ আমি ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ নিচেই কম। গতিকে মই সকলোকে আহ্বান কৰোঁ যে প্ৰয়োজন সাপেক্ষেহে আপোনালোকে পানীৰ ব্যৱহাৰ কৰক আৰু পেট্ৰল মবিল ডিজেল এইবিলাকৰ সংৰক্ষণ লগতে খাৰুৱা তেলৰ সংৰক্ষণৰ কাৰণে আমি যেনেকুৱা প্ৰচেষ্টা চলাওঁ ঠিক তেনেদৰে পানী আৰু ইলেক্ট্ৰিচিটিৰ সংৰক্ষণৰ কাৰণেও আমি প্ৰচেষ্টা চলোৱাটো উচিত। তো বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়োঁ। আজি আমি নদীৰ কথা পাতিম। পৃথিৱীৰ ভিতৰত সৰ্বতকৈ দীঘল 5খন নদীৰ বিষয়ে আজি আলোচনা কৰিম। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল 5খন নদীৰ ভিতৰত পঞ্চম নদীখন হ'ল য়েনিছেই। এই নদীখন ৰাছিয়া আৰু মংগোলিয়াত অৱস্থিত। বন্ধুসকল, কোৱা হয় গোটেই পৃথিৱীত মাছত যিমান প্ৰজাতি আছে গোটেইবিলাক প্ৰজাতিৰ 50% প্ৰজাতি এই নদীটোত পোৱা যায়। এই নদীটোৰ দৈৰ্ঘ্য হৈছে প্ৰায় 5,539 কিলোমিটাৰ। বন্ধুসকল, এতিয়া আমি আগবাঢ়োঁ পৃথিৱীৰ চতুৰ্থ দীৰ্ঘতম নদীখনৰ বিষয়ে। পৃথিৱীৰ চতুৰ্থ দীৰ্ঘতম নদীখনৰ নাম হৈছে মিছিছিপি আৰু এই নদীখন নৰ্থ আমেৰিকাত অৱস্থিত। এই নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 6,274 কিলোমিটাৰ। বন্ধুসকল, এই নদীখনত প্ৰায় নৰ্থ আমেৰিকাৰ 25% মাছৰ প্ৰজাতি পোৱা যায়। ইয়াৰ লগতে এই নদীখনৰ এটা ফেক্ট আছে। এই নদীখনত ৱৰ্ল্ডৰ প্ৰথম ৱাটাৰ স্কিকিং 1920 চনত ইনভেনশ্যন কৰা হৈছিল। বন্ধুসকল, এতিয়া আমি পৃথিৱীৰ আটাইতকৈ দীঘল নদীবোৰৰ ভিতৰত 3 নম্বৰখনৰ বিষয়ে আলোচনা কৰোঁ। পৃথিৱীৰ আটাইতকৈ দীঘল নদীবোৰৰ 3 নম্বৰ নদীখন হৈছে য়াংটছে ৰিভাৰ। এই নদীখন চাইনাত অৱস্থিত, কিন্তু কোৱা হয় এছিয়াৰ আটাইতকৈ বৃহত্তম নদীৰূপে ই পৰিচিত। এই নদীখনত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেম আছে, যিটোক হাইড্ৰ' ইলেক্ট্ৰিক ডেম বুলিও কোৱা হয়। হাইড্ৰ' ইলেক্ট্ৰিক ডেম বুলি কাক কোৱা হয়? হাইড্ৰ' ইলেক্ট্ৰিক ডেম হৈছে সেইটো ডেম যিটোৰ জৰিয়তে পানীৰ ঢৌৰ সহায়ত ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয়। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এই ডেমটো চাইনাত অৰ্থাৎ য়াংটছে ৰিভাৰৰ ওচৰতে অৱস্থিত। আৰু ইয়াৰ লগতে য়াংটছে ৰিভাৰক ৱৰ্ল্ডৰ আটাইতকৈ বিজিয়েষ্ট ৰিভাৰ বুলি কোৱা হয়, কিয়নো তাত 24 আৱাৰ্ছ শ্বিপ আৰু ব্যৱসায় আৰু বাণিজ্যৰ লগত জড়িত বিভিন্ন যাতায়াত সেই নদীটোতে আটাইতকৈ বেছি হোৱা দেখা যায়। বন্ধুসকল, এই নদীটোৰ দৈৰ্ঘ্য হৈছে প্ৰায় 6,300 মিটাৰ। বলক এতিয়া আমি আৰম্ভ কৰোঁ পৃথিৱীৰ আটাইতকৈ দীঘল নদীসমূহৰ ভিতৰত থকা 2 নম্বৰ নদীখনৰ ওচৰত যাওঁ। 2 নম্বৰ নদীখনৰ নাম হৈছে এমেজন ৰিভাৰ। এই নদীখন চাউথ আমেৰিকাত অৱস্থিত। পেৰু বলিভিয়াকে ধৰি প্ৰায় 7খন দেশ জুৰি এই নদীখন বিয়পি আছে। এই নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 6,400 কিলোমিটাৰ। বন্ধুসকল, এই নদীখনৰ এটা বিশেষ ফেক্ট আছে। এই নদীখনে এটা সময়ত অৰ্থাৎ 65ৰ পৰা 145 বিলিয়ন ইয়াৰ্ছ এগো 65ৰ পৰা 145 বিলিয়ন বছৰ আগতে এতিয়া যিটো দিশত গতি কৰি আছে তাৰ সম্পূৰ্ণ উল্টা দিশত গতি কৰিছিলে। ইয়াৰ লগতে আৰু এটা ফেক্ট আছে। এই নদীখনে পৃথিৱীৰ ভিতৰত আটাইতকৈ ফ্ৰেছ ৱাটাৰ ডিষ্ট্ৰিবিউট কৰা নদীৰূপে জনা যায়। অৰ্থাৎ এই নদীখনে সি বিয়পা অ'চেনখনক প্ৰায় 2 লাখ লিটাৰ পাৰ ছেকেণ্ড ফ্ৰেছ ৱাটাৰ ডিষ্ট্ৰিবিউট কৰে। বন্ধুসকল, এতিয়া আমি আগবাঢ়োঁ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ বিষয়ে। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী বা নাইল নদী। বন্ধুসকল, এই নদীখন বুৰুণ্ডি কংগোকে ধৰি প্ৰায় 11খন দেশ আৱৰি আছে। এই নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 6,650 কিলোমিটাৰ। বন্ধুসকল, যদি আমি দুখন দেশৰ মাজত কল্পনা কৰোঁ তেতিয়াহ'লে এই নদীখনৰ দৈৰ্ঘ্য ভাৰতৰ পৰা জাৰ্মানীলৈ যাওঁতে যিমান ডিষ্টেঞ্চ হ'ব ঠিক একেই ডিষ্টেঞ্চ এই গোটেই নদীখনৰ হ'ব।
বন্ধুসকল এই নদীখনৰ বিষয়ে এটা বিশেষ ফেক্ট আছে এই নদীখনক সিটি অফ ক্ৰকডাইল বুলিও জনা যায় কিয়নো এই নদীখনত বহু বিশাল আকাৰৰ আৰু বিৰল প্ৰজাতিৰ ঘৰিয়ালসমূহ বাস কৰে এই ঘৰিয়ালসমূহৰ দৈৰ্ঘ্য প্ৰায় 6 মিটাৰতকৈ বেছি হয় বন্ধুসকল ভাবক কিমান বিশাল আৰু ডাঙৰ ঘৰিয়াল হ'ব লাগিব নহয়নে বন্ধুসকল আজিলৈ এইখিনি আছিল এনেকুৱা ধৰণৰ কন্টেন্ট এনেকুৱা ধৰণৰ ফেক্টৰ কাৰণে আমাৰ চেনেলটি লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ বহুমূলীয়া কমেন্ট আমাক জনাওক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন টপিক এটা নতুন কন্টেন্টৰ সৈতে থ্যাংক ইউ